হেল্ল' এভৰিৱান গুড মৰ্ণিং মুখ হাত ধুই ৰেডি আৰু এইফালে মই কম্বলখন জাপিবলৈ লৈছোঁ মানে কম্বল লাগেই মোক আৰু এইখিনি কৈ জাপি লওঁ তাৰপিছত আপোনালোকক আকৌ কথা পাতি আছোঁ আজি বিহু চাবলৈ যাম কাম চামখিনি কৰি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ এইফালে আকৌ ঘৰ সাৰিবলৈ লৈছোঁ ৰাতিপুৱা কামেই থাকে মানে একেবাৰে মই কাম চাম কৰি আজৰি হয় আপোনালোকক বোলো এটা বস্তু দেখাওঁ আমাৰ ঘৰৰ লিচুজোপা বহুত ডাঙৰ হৈছে এবাৰ চাগে লিচু খাবলৈ পাম চাগে লিচু কাৰোবাৰ লাগে যদি কমেণ্ট কৰি জনাব আৰু আজি বতৰটো ইমান বেয়া কৰিছে কিবা ডাৱৰীয়া ডাৱৰীয়াহে কৰিছে বৰষুণে দিব নেকি এনে অলপ পাছত লগ পাই আছে আৰু মই বিহু চাবলৈ এখন মেখেলা পিন্ধি যাম এখন মেখেলা কেনেকুৱা লাগিছে জনাব এখন হাতেৰে শালত বোৱা মেখেলা কিনিছোঁ হাতেৰে বচা বহুত ধুনীয়া এখন ৰঙা হয় আৰু এইফালে আছে টচৰ চাদৰ এখন মূৰি আৰু এইটো ব্লাউজ ৰেড কালাৰ হাত দীঘল ব্লাউজ পিন্ধি যাম আৰু মই ডাইৰেক্ট একদম ফাইনেল লুকটোহে দেখালোঁ তাত ওলাওঁতে মানে দেৰি হৈ গ'ল যে দেখাব নাপালোঁ এইফালে বিহুলৈ আহোঁতে জেঠাইক লগ পালোঁ আৰু ইমান মানুহ হৈছিলে নহয় প্ৰচেশ্যন চাবলৈ কাৰণে বহুত মানুহ এইফালে এজনী মোৰ লগৰ ছোৱালী হয় হাই স্কুল ফ্ৰেণ্ড হয় আমি এজনী আৰু আজি দুইজনে বিহু চালোঁ আমাক যিখিনি অকল মই বুলি নকওঁ যিখিনি আমাৰ অভিনেতা অভিনেত্ৰী আছে সকলোকে আশীৰ্বাদ কৰিব যেন আমি আৰু ভাল ভাল কাম কৰিব এই
আৰু এইখন গেটখন বহুত ভাল। আৰু এই তাঁতশালখিনি অসমীয়া সমাজত কেনেকৈ তাঁত বয়, এইবিলাকে মই বেছি মানে আকৰ্ষণ কৰি দিয়ে মোক। ধুনীয়া পৰিৱেশ এইবিলাক ধুনীয়াকৈ সজাইছে নাম ইয়াত পৰিৱেশন কৰা নাই। মই ঘৰ আহি পাইছোঁহি আৰু বজাৰ কেইটামানো কৰি আনিলোঁ ঘৰত মানে চাহ খাবলৈ কাৰণে। আৰু ৰাতি কি হয় চাই লওঁ। আৰু এতিয়া ৰুমত আছোঁ। ৰুমত মানে ভাবিছিলোঁ ৰাতি ফাংচন চাবলৈ যাম বুলি, কিন্তু নাযাওঁ, ইমান ভাগৰ লাগিছে সেইকাৰণে নাযাওঁ আৰু ঘৰতে ভাত চাত খাই শুই থাকোঁ। ইমান ৰাতিলৈকে আৰু ৰাতি হ'ব, সেইকাৰণে ভাবিলোঁ নাযাওঁ। আৰু বিহু চাই মই যিখিনি দেখাব পাৰিছোঁ আপোনালোকৰ মাজত দেখুৱাইছোঁ। আৰু ভুল হ'লে ক্ষমা কৰি দিব, তাত ভুল শুদ্ধ হয়েই আৰু যিখিনি পাৰিছোঁ মোৰ ফালৰ পৰা কৰিছোঁ, ভুলকৈ নাভাবিব। আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।